নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই ৰান্ধিবলৈ লৈছো মটন কাৰী ৰান্ধিবৰ কাৰণে কি কি বস্তু দৰকাৰ হৈছে প্ৰথমে আপোনালোকক দেখাই লওঁ এয়া সৰুকৈ পিয়াজ কাটি লৈছো আদা নহৰু বটি লৈছো দালচিনি লং আৰু ইলাচি লৈ লৈছো বিলাহী কাটি লৈছো আৰু আলু ডাঙৰকৈ কাটি লৈছো মই ইয়াত ব্যৱহাৰ কৰিছো মছলা কাশ্মীৰী ৰেড চিলি এয়া কাশ্মীৰী ৰেড চিলি ধনিয়া পাউডাৰ জিৰা পাউডাৰ আৰু এয়া মিট মছলা এইকেইটা মছলাই মই ব্যৱহাৰ কৰিছো বহুত বেছি মছলা মই নিদিও আহকচোন বাৰু বনাও এয়া মই কুকাৰত তেল দি লৈছো মাংসখিনি মই কুকাৰত বনাম প্ৰথমে মই কুকাৰটোত তেল দি লৈছো তেলখিনি গৰম হৈ গ'ল ইয়াত মই পিয়াজ দি লৈছো ইয়াত মই ইলাচি দালচিনি আৰু লং দুটাও দি দিলো লৰাই থাকিম নোহোৱালৈকে আদা ৰচুনখিনি ইয়াতে দি দিলো লৰাই লৈছো এইটো গ্লাছত মই মছলাখিনি লৈ লৈছো আৰু ইয়াতে অলপমান পানী দি এইখিনি ভালধৰণে মিলাই লম এইখিনি প্ৰায় হৈছেই আৰু অকণমান বাকী আছে এতিয়া আমি পানী দি লোৱা মছলাখিনি ইয়াতে দি দিম ইয়াত আমি ঢালি দিলো এনেকৈ দিলে কি হয় মাংসখিনিত ভালদৰে মছলাটো সোমাই যায় দেখিছে ধুনীয়া এটা কালাৰ আহিছে এতিয়া আমি ইয়াতে কাটি লোৱা বিলাহীখিনি দি দিম এতিয়া ভালদৰে লৰাই থাকিম বিলাহীখিনি গলি নোযোৱালৈকে আমি এনেদৰে ভাজি থাকিম লাহে লাহে বিলাহীখিনি গলিবলৈ আৰম্ভ কৰিছে দেখিছে আপোনালোকে এয়া দেখিছে বিখিনি হৈ গৈছে আমি এতিয়া ইয়াত মাংসখিনি দি দিম মাংসখিনি আমি লৰাই ভালদৰে মছলাখিনি আৰু বিলাহীখিনি মিক্স হ'বলৈ লৰাই থাকিম বহুত ধুনীয়া গোন্ধ ওলাইছে দেই এতিয়া আমি ইয়াতে কাটি লোৱা আলুখিনি দি দিম ভালধৰণে লৰাই দিব লাগিব যাতে সকলোবিলাক মিক্স হয় ইয়াত আমি এতিয়া নিমখ দি দিম ধুনীয়া এটা কালাৰ আহিছে লাহে লাহে
পাৰে ইমান দি দিব আপোনালোকে। মই অকণমানহে পানী দিছোঁ। এতিয়া মই ঢাকনখন লগাই দিম। এই 4টা হৈছে। এয়া আপোনালোকৰ ৰেডি হৈ গ'ল মাংস। এয়া চাওক কিমান ধুনীয়া কালাৰ আহিছে, দেখিছেনে? আপোনালোকে যদি মোৰ আজি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু একদম নাপাহৰিব। বাই বাই, অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে।